এয়া আমাৰ মাজত দিকচুত আহি পালে। তো বন্ধুসকল মোৰ ওচৰত একদম ওচৰতে আছে দিকচুদা, মোৰ ওচৰত বহি আছে। আজি আমাৰ বৰ্ণনগৰ মহাবিদ্যালয়ত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছে। তো কেনে লাগি আছে দিকচুদা, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ভাল লাগে, তেওঁ কলেজত প্ৰগ্ৰেম কৰি খুবেই ভাল লাগে। ল'ৰা ছোৱালীয়ে যিখিনি উৎসাহ পাওঁ মৰম সুন্দৰ বিৰতিৰ পিছত লাগে এনেকৈ শ্ব' আৰম্ভ হৈছে। আচ্ছা, তো ভাল লাগিছে। বহুত বহুত ধন্যবাদ লগতে আমাৰ GS কীৰ্তি কমল দাস ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই দুদিনৰ মাজত এনেকুৱা এখন অনুষ্ঠান আয়োজন কৰিছে, তাৰ কাৰণে তেওঁলোকে ধন্যবাদ। আৰু ল'ৰা ছোৱালীবিলাকো ভাল পৰা মৰম কৰিছে। তো মই বহুত বহুত ধন্যবাদ জনাইছোঁ দিক্ষুদা আহি আমাৰ মাজত ইয়াত উপস্থিত হৈছে। তো আৰু মই এটা কথা জানিব বিচাৰোঁ, আপোনাৰ কিবা আহিবলগীয়া গান আছে নেকি? আছে, মোৰ অতি সোনকালে বাহুম্বা বুলি এটা গীত ওলাই আছে। সেই গীতটি অহা 15 তাৰিখে দিছোঁ। তো বাহুম্বা খুব জনপ্ৰিয় হ'ব বুলি ময়ো আশাবাদী, আৰু আপোনাক বহুত বহুত শুভকামনা জনাইছোঁ। চাব আৰু গীতটি আশীৰ্বাদ দিব। তো ধন্যবাদ। মোৰ ওচৰতে আৰু এজন বা আহিছে, পিংকি বা, নামটো ঠিকে আছে পিংকি বা? পিংকি বা আহিছে। পিংকি বাৰ পৰা মই জানিব বিচাৰিছোঁ, বৰ্ণনগৰ মহাবিদ্যালয়ত আহি আচলতে আপোনাৰ অনুভৱ কেনেকুৱা? সঁচাকৈ ভাল লাগিল। মই প্ৰথমবাৰ আহিছোঁ এইখিনি জেগালৈ। বৰ্ণনগৰ মই অহা নাছিলোঁ কেতিয়াও, আৰু আহিয়ে দেখিছোঁ বেদত ইমান বেছি ষ্টুডেণ্ট। ভবা নাছিলোঁ যে ইমান ডাঙৰ কলেজবোৰ, নামটো শুনি আছিলোঁ। গতিকে আহি ভাল লাগিল। আমাৰ অনুষ্ঠান পৰিৱেশন কৰা নাই এতিয়ালৈকে, কৰিম। আমি এনজয় কৰিম। বহুত বহুত ধন্যবাদ, লগ পাই বহুত ভাল লাগিল। চেনেলটোৰ নাম বিদ্যুৎ গুগল ব্লগছ। আচ্ছা, আপোনালোকে চেনেলটো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব। নমস্কাৰ। ভাল পাই নেকি গীতটি আপোনালোকে? থেংক ইউ ছ' মাছ, থেংক ইউ। এটা চিনাকি গীত গাওঁ প্ৰথমতে দেই। যদি মনত আছে তেতিয়াহ'লে মোৰ লগত 2 এক লাইন গাব। কৰোনাই প্ৰগ্ৰেম কৰিব নিদিয়াই হ'ল। যি নহওক তথাপি আমি এনেকৈ ভেকচিনেশ্যনটো হৈ থাকিলে আমাৰ হৈ থাকিব, প্ৰগ্ৰেমো হৈ থাকিব নহয়। যিমানে ভেকচিন ল'ম সিমানে প্ৰগ্ৰেম হ'ব। লৈছেনে নাই ভেকচিন? বঢ়িয়া। মোৰ লগত আছে মোৰ ভাইটি কীৰ্তি কমল, বৰ্ণনগৰ মহাবিদ্যালয়ৰ GS, বৰ্তমান জেনেৰেল ছেক্ৰেটাৰী। তাক দুআষাৰ ক'বলৈ দিছোঁ। বহুত বহুত ধন্যবাদ বিদ্যুৎ দা।
আজি বহুত বছৰ মূৰত বৰনগৰ মহাবিদ্যালয়ত নৱাগত আদৰণি সভাৰ আয়োজন কৰা হৈছে আৰু এই সভাত মুখ্য অতিথি হিচাপে আমাৰ গেষ্ট কিছুমান আহিছে আৰু লগতে আজিৰ এই সভাখন সাফল্যমণ্ডিত কৰাত আমাৰ বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ যি অৰিহণা সেই অৰিহণা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ তেখেতৰ যি তেখেতৰ অৰিহণা সেই অৰিহণাৰ বাবে আজি এই ধুনীয়া এখন অনুষ্ঠান আয়োজন কৰিবলৈ পাইছোঁ ধন্যবাদ ধন্যবাদ বাই বাই